অভি, পঢ়া শুনা কেনেকুৱা চলিছে? ঠিকেই চলিছে ককা। ভালকে পঢ়িবি দেই। আমাৰতো অৱস্থা পাতি দেখিছই। তোক যেন তেন এখন স্কুলত পইচা পাতি দি পঢ়ুৱাইছোঁ। বাৰু ককা, মই ভালকৈ পঢ়িম, আপুনি চিন্তা নকৰিব। বাৰু ভালকে পঢ়িবি দেই। তই আমাৰ গাঁৱৰ নাম উজ্জ্বল কৰিব লাগিব। বাৰু ককা, ঠিক আছে, মই এতিয়া পঢ়োঁগৈ। কাইলৈ চাকৰিৰ কাৰণে ইণ্টাৰভিউ এটা আছে। হ'ব, যা পঢ়গি। তহঁতি কাইলৈ ইণ্টাৰভিউ দিবলৈ যাবি নাই? যাম। তই যাবি নেকি? অঁ, ময়ো যাম। দুখীয়া ঘৰৰ ল'ৰা ইণ্টাৰভিউ দিবলৈ যায়। চাইকেল লৈহে যাব চাগে আৰু। তহঁতি কিন্তু এনেকৈ কবি বুলি মই ভবা নাছিলোঁ। মইতো তহঁতক নিজৰ বন্ধু বুলি ভাবিছিলোঁ। হ'ব, যা, তয়ে ইণ্টাৰভিউ দেগে কাইলৈ। হ'ব, থাক তেতিয়া তহঁতি, মই যাওঁ। ক'লে গৈছিলি অভি? বৰ মন মাৰি বহি আছ তই আজি। এনেই অকণমান দোকানৰ ফালে ওলাই গৈছিলোঁ, লগৰকেইটাকো লগ পাই আহিলোঁ। তোক লগৰ কেইটাই কিবা ক'লে নেকি? বৰ মন মাৰি বহি আছ যে। অঁ ককা, কাইলৈ যে ইণ্টাৰভিউ এটা আছিলে, মই দিবলৈ যাম বুলি ক'লোঁ। তাৰপৰা সিহঁতি মই দুখীয়া ঘৰৰ ল'ৰা বুলি কৈ বহুত হাঁহিছে ককা, বহুত লাজো দিছে মোক। তই মন মাৰি নাথাক। তই সিহঁতক দেখুৱাই চাকৰি এটা পাবলৈ সম্পূৰ্ণ চেষ্টা কৰ। হ'ব ককা, মই নিজৰ ভৰিত থিয় দিবলৈ অতি সোনকালেই চেষ্টা কৰিম। বাৰু, মই তোমাৰ সকলোবোৰ ফাইল চালোঁ আৰু গম পালোঁ যে তুমি পঢ়াত বৰ চোকা আছিলা। এইবোৰ কথা বাদ দিয়া। এতিয়া মই তোমাক কেইবাটাও প্ৰশ্ন সুধিম। যদি তুমি গোটেইকেইটাৰে শুদ্ধ উত্তৰ দিব পাৰা, তুমি এই চাকৰিটো পাবলৈ সক্ষম হ'বা। হ'ব ছাৰ, সোধক। কোৱাচোন বাৰু, পৃথিৱীৰ আটাইতকৈ সৰু দেশখনৰ নাম কি? ভেটিকান চিটি ছাৰ। কোৱাচোন, এখন এৰোপ্লেনৰ পৰা এজন ব্যক্তিয়ে জাপ মাৰি দিলে হ'লেও ব্যক্তিজন বাচি থাকিলে কিয়? কাৰণ এৰোপ্লেনখন উৰাই নাছিলে ছাৰ। কোৱাচোন, বৰ্তমানৰ অসম সাহিত্য সভাৰ পুৰণি নাম কি আছিল? অভাউকা সভা ছাৰ। আৰু তোমাক এতিয়া এটা শেষৰ প্ৰশ্ন সুধোঁ। কোৱাচোন, কোনখন দেশক বজ্ৰপাতৰ দেশ বুলি কোৱা হয়? ভূটান ছাৰ। কংগ্ৰেচুলেশ্যন, তুমি এই চাকৰিটো পাবলৈ সক্ষম হৈছা। ধন্যবাদ ছাৰ, আপুনি যে মোক এই চাকৰিৰ বাবে উপযুক্ত বুলি ভাবিলে। মোৰ দৰে এজন সাধাৰণ ল'ৰা চাকৰি পোৱাটো এটা গৌৰৱৰ কথা। ধন্যবাদ। বাৰু ছাৰ, মই এতিয়া গৈ থাকোঁ। বাৰু ছাৰ, মই এতিয়া আহিছোঁ। ককা, ভাল খবৰ এটা আছে, জল্দি আহক। কিনো ভাল খবৰ অ? প্ৰথমে মিঠাই খাই লোৱা, তাৰপিছতহে ক'ম। বাৰু দে। এতিয়া কৈছোঁ তোমাক ভাল খবৰটো। ককা, মই চাকৰিটো পাই গ'লোঁ ককা। বাহ, আজি মই গোটেই গাঁৱতে মিঠাই খুৱাম ৰ। বাৰু ককা, খোৱাবা। মই কাইলৈৰ পৰা চাকৰিলৈ যাব লাগিব। বাৰু, যাবি। আজি বৰ ফূৰ্তি যেন পাইছোঁ। অঁ, আজি বৰ সুখৰ দিন। আমাৰ অভিয়ে চাকৰি পালে নহয়। এই খবৰটো শুনিহে মই ইয়ালৈ আহিছোঁ। অভি, তুমি আমাৰ গাঁৱৰ নাম উজ্জ্বল কৰিলা। ধন্যবাদ বৰ্তা। লওক বৰ্তা, আপুনি মিঠাই খাওক। বাৰু দে, খাই লওঁ। বাৰু, মই এতিয়া যাওঁ। তই চাকৰিলৈ কাইলৈ ভালকৈ যাবি। মোৰ আশীৰ্বাদ তোৰ লগত সদায় আছে। বাৰু বৰ্তা। তহঁতিও ইয়াতে চাকৰি পালি নেকি? অঁ, আমি ইয়াতে চাকৰি পালোঁ। মানে তইও ইয়াতে চাকৰি পালি আৰু। দুখীয়া ঘৰৰ চেণ্টেন পালে আৰু দে। কিন্তু আমাৰ তলতীয়া হৈহে থাকিব লাগিব তই। তোমালোকে মেনেজাৰৰ লগত এনেকৈ কথা পাতা নেকি? অলপমান সন্মান কৰিবা। এয়া মই তোমালোকক ফাৰ্ষ্ট আৰু লাষ্ট ৱাৰ্ণিং দিছোঁ। ইয়াৰ পিছতো যদি মই দেখোঁ, মই তোমালোকক জবৰ পৰা উলিয়াই দিম। চৰি ছাৰ, আজিৰ পৰা আমি আমাৰ মেনেজাৰৰ লগত ভালকৈ কথা পাতিম। চৰি ছাৰ, আমাক ক্ষমা কৰি দিয়ক। হ'ব দে, বন্ধুৱে বন্ধুকো বেয়া পায় নি আৰু? তহঁতি মোৰ লগৰহে। আমি ইমানখিনি কৰাৰ পাছতো তই যে আমাক বন্ধু বুলি ভাবিলি, সেয়াই বহুত। বাৰু হ'ব দে, এতিয়া তহঁতি দুখ কৰি থাকিব নালাগে। এতিয়া নিজৰ জেগালৈ যাওঁ আৰু কাম কৰি থাকোঁগৈ বৈ। বাৰু বৈ।